নমস্কাৰ। APJ আব্দুল কালাম ছাৰে কৈছিল, আপুনি আপোনাৰ ভৱিষ্যতটো সলাব নোৱাৰে, কিন্তু আপুনি আপোনাৰ অভ্যাসবোৰ সলাব পাৰিব আৰু সেই অভ্যাসবোৰে এদিন আপোনাৰ ভৱিষ্যত সলাব পাৰিব। আৰু আজি মই আপোনালোকক 4টা এনেকুৱা অভ্যাসৰ কথা ক'ম, যিকেইটা সকলো ছাকচেছফুল ব্যক্তিৰ মাজত পোৱা যায়। আৰু আপুনিও যদি সেই 4টা অভ্যাসক আপোনাৰ ডেইলি লাইফত কৰিব পাৰে, 100% গেৰাণ্টি আপোনাৰ জীৱনটো ছাকচেছ হ'বই। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ হ'ল কাম বেছিকৈ কৰক আৰু কথা কমকৈ কওক। আপুনি কাকো কোৱাৰ প্ৰয়োজন নাই যে আপুনি কি কৰি আছে। আপুনি এনেধৰণৰ কাম কৰক যাতে আপুনি কাকো নোকোৱাকৈ সকলোৱে গম পাই যায় আপোনাৰ সফল কাহিনী। আপুনি চাব পাৰে যে পৃথিৱীৰ যিমান ছাকচেছফুল মানুহ আছে, তেওঁলোকে কেতিয়াও কাকো কোৱা নাছিল যে মই এইটো কৰিম সেইটো কৰিম। তেওঁলোকে মনে মনে কৰি গৈছিল আৰু তেওঁলোকৰ ৰিজাল্টেহে চিঞৰি কৈছিল তেওঁলোকৰ সফল কাহিনী। 2 নম্বৰ হ'ল সময় কেতিয়াও বৰবাদ নকৰিবা, কাৰণ সময়ৰ মূল্য বহুত বেছি। জীৱনত এনেকুৱা কিছুমান সময় আহে, যদি 1 মিনিটো গুচি যায়, সেই 1 মিনিটত হৈ যোৱা ঘটনা বা সেই 1 মিনিটত হৈ যোৱা পলটো কেতিয়াও ঘূৰাই পোৱা নাযায়। সময় গুচি যোৱাৰ পিছত যিমান যি কৰিও সেই সময় কেতিয়াও ঘূৰাই আনিব নোৱাৰে। সেয়েহে সময়ৰ মূল্য বহুত বেছি। যিসকলে সময় বুজি পায়, সময়ৰ মূল্য বুজে, তেওঁলোকে লাইফত ছাকচেছ হ'ব পাৰে। 3 নম্বৰ হ'ল আপোনালোকে জানেনে, পৃথিৱীৰ যিমান ছাকচেছফুল মানুহ আছে, তেওঁলোকে গোটেই জীৱনটো শিকি থাকিব বিচাৰে। গোটেই জীৱনটো তেওঁলোকে শিকি কমপ্লিট হোৱা বুলি নাভাবে। যি মানুহে শিকিবলৈ এৰি দিলে, তেওঁলোকে জীয়াই থকা এটা মৃতদেহৰ দৰে হৈ যায়। মানুহে শিকিবলৈ বিচাৰিলে শিকাৰ কোনো সময়সীমা নাথাকে। যিসকলে কৰিবলৈ এৰি নিদিয়ে, শিকিবলৈ এৰি নিদিয়ে, তেওঁলোকে এদিন লাইফত ছাকচেছ হয়ে। 4 নম্বৰ হ'ল প্ৰতিদিনে আপুনি নিজৰ লগত কথা পাতক। লাগে দিনটোত 5 মিনিটেই হওক কিয়, আপুনি আপোনাৰ সৈতে কথা পাতক যে মোৰ জীৱনটোত কি হৈ আছে, মই কি কৰি আছোঁ। আপুনি যেতিয়া নিজক নিজে পৰীক্ষা কৰিব পাৰিব, তেতিয়াহে আপোনাৰ নিজৰ ভুলবোৰ শুধৰাব পাৰিব।